লিখি দিয়া হ'ল এজন বাঙালী ল'ৰাৰ দৰে তেওঁ অধ্যয়ন কৰি পঢ়া শুনা কৰি থাকিল আমি সকলোৱে বাঙালী হৈ পৰিলোঁ এবাৰ দুৰ্গা পূজাত জুবিনে নিজেই ঠিক কৰি এখন ঠেলাত উঠি গোটেই টাউনৰ দুৰ্গা পূজা চাই আহিলগৈ ইফালে ঘৰত হুলস্থুল এনেধৰণৰ অদ্ভুত ঘটনা তেওঁ বহুত ঘটাইছিল আমি থকা এলেকাটোত সেই নোহোৱা নোপোজা কাণ্ডবোৰে জুবিনক বিখ্যাত কৰি পেলাইছিল বচনৰ ছবিবোৰ তেওঁৰ বৰ প্ৰিয় আছিল অমিতাভৰ দৰে 3-piece চুটও পিন্ধিছিল জংকি আৰু পামি খেলিবলৈ ঘৰতে লগ হ'ল প্লেয়াৰত ৰেকৰ্ড বজাই গান শুনাটো চলিয়েই থাকিল ল'ৰাটোৰ অহৰহ গানৰ প্ৰতি ধাউতি দেখি কৰিমগঞ্জৰে বিশিষ্ট তবলাবাদক ৰবীন বানাৰ্জীৰ দলত তবলা শিকিবলৈ দিলোঁ শ্ৰী বানাৰ্জী সুন্দৰ অসমীয়া ভাষা জানিছিল লাহে লাহে মানুহজন আমাৰ ঘৰৰ মানুহ হৈ পৰিছিল জুবিনৰ মাতৃ এলি তেওঁ নিজে সুকণ্ঠী গায়িকা হোৱাৰ হেতুকে জুবিন আৰু জংকিক তেওঁৱেই পালন কৰিছিল জুবিনে পঢ়া চৰিতীয়া উৎসৱত জুবিনে পোনপ্ৰথমবাৰৰ বাবে তবলা বাদন কৰিছিল শ্ৰী ৰবীন বানাৰ্জীৰ শিক্ষণত জুবিনে তবলাৰ বিশাৰদ শ্ৰেণীলৈকে সম্পূৰ্ণ কৰিলে এইবাৰ বিজনীলৈ জুবিন আহিয়ে বিজনী বান্ধৱ হাইস্কুলত 8ম শ্ৰেণীত নাম লিখিলে মই কামত যোগ দিয়ে বিজনীৰ আটাইতকৈ ডাঙৰ বানপানী পালোঁ জুবিনৰ গানৰ চৰ্চাই ধীমাগতি ল'বলৈ ধৰিলে জুবিনহঁতক কিছু লোকগীত শিকাবলৈ স্থানীয় শিক্ষক শ্ৰী ৰমণী ৰায়ক নিয়োগ কৰা হ'ল সমাৱধি পংগু আৰু এখন হাতেৰে পেডেল কৰা তিনিচকীয়া চাইকেলত উঠি ঘূৰি ফুৰে মাষ্টৰক লগত লৈ গৈ বঙাইগাঁৱৰ পৰা এখন সুলভ চাই সুন্দৰ হাৰমনিয়াম কিনি আনিলোঁ নিয়মিতভাৱে জুবিনৰ লোকগীতৰ অনুশীলন চলিল লগতে জংকিৰো জুবিনৰ আনুষ্ঠানিক গান শিক্ষা এই প্ৰথম মেট্ৰিক পাছ কৰাৰ পাছত গান তেওঁ নিজেই নিজৰ পৰা শিকিছিল সেই গানৰ ছাৰ ৰায় কিছুদিনৰ আগতে হৃদৰোগত আক্ৰান্ত হৈ জুবিনে খবৰ পাই গুৱাহাটীলৈ অনাই নাৰ্ছিং হোমত ৰাখি সুস্থ কৰি এমাহৰ পাছত পুনৰ বিজনীত থৈ আহিলগৈ নিজৰ স্বাৰ্থৰ কথা কোনোদিনে নভবা এইটোৱে জুবিনৰ মনোবৃত্তি অতি সোনকালে আপোনালোকৰ ওচৰলৈ দ্বিতীয় খণ্ড আগবঢ়াম তৃতীয় খণ্ড পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ